লৈছোঁ ভেদাইলতা আৰু মানিমুনি লগত নহ'ব। Hey guys, আজি হৈছে ঘৰত মোৰ নেক্সট ডে আৰু ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই আজৰি হৈ গ'লোঁ, চাহ তাহ খোৱা হৈ গ'ল। এতিয়া সময় হৈছে 9টা আৰু আমি এতিয়া দুপৰীয়াৰ সাজৰ বাবে যোগাৰ কৰি আছোঁ। এফালে বায়ে ভাজি বনাই আছে, কলডিলৰ ভাজি বনাই আছে তাৰ পাছত মই বনাবলৈ লৈছোঁ মানিমুনি আৰু ভেদাইলতা দি মাছৰ চব্জি। বলক এতিয়া আপোনালোকক লৈ যাওঁ পাকঘৰলৈ আৰু মই কেনেকৈ বনাওঁ আপোনালোকক তাকে দেখাওঁ, বলক। এইফালে মই খুন্দি লৈছোঁ ভেদাইলতা আৰু মানিমুনি, লগতে আদা নহৰু দি দিছোঁ আৰু এইফালে আলু বইল কৰি লৈছোঁ আৰু মাছ দি পেলাই বনাম মানিমুনি আৰু ভেদাইলতা। মাছটো আমি কালি খোৱা লগৰে মাছ আছিলে, তাকে বনাই দিছোঁ। এতিয়া মই দি দিছোঁ তেলতে অকণমান হালধি। এইখিনি অকণমান এনেদৰে লৰাই পিঁয়াজটো ৰঙচুৱা হোৱাৰ পিছত মই আলুখিনি বইল কৰি থোৱা আলুখিনি দি দিছোঁ আৰু এতিয়া মই বইল কৰি থোৱা আলুখিনি অকণমান ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি থাকিম। এতিয়া মই ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আলুখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছত মই খুন্দি লোৱা ভেদাইলতাখিনি ইয়াতে দি দিছোঁ এনেদৰে ধুনীয়াকৈ। এতিয়া এইখিনি অকণমান লৰাই দিম ভালদৰে, গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। এতিয়া মই ইয়াতে অকণমান পানী দি দিম, কাৰণ ভেদাইলতা জোলটো বৰ বেছি ডাঠ হ'লেও খাবলৈ ভাল নালাগে। এতিয়া মই ইয়াতে মাছ কেইটুকুৰা এনেদৰে দি দিম ধুনীয়াকৈ। তাৰ পাছত ধুনীয়াকৈ অলপ উতলিবলৈ দিম আৰু ইয়াতে অকণমান জালুকৰ গুড়া মই দি দিছোঁ। খুব সহজ এটা ৰেচিপি আৰু স্বাস্থ্যৰ বাবেও খুব ভাল ভেদাইলতা আৰু মানিমুনিটো, গতিকে আপোনালোকেও ট্ৰাই কৰি চাব। ভাত পানী খাই ধুনীয়াকৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া মই কি কৰিবলৈ লৈছোঁ আপোনালোকক দেখাই দিওঁ। এইফালে এই দুজনী, তাহাঁতক বোলে মেখেলা চাদৰ পিন্ধাই দিব লাগে, পূজা আহিলে মেখেলা চাদৰ পিন্ধাই দিব লাগে বোলে দুইজনীকে, সেইকাৰণে এতিয়া মই এহঁতক মেখেলা চাদৰ পিন্ধাই দিছোঁ। তাহাঁতি দুজনী এতিয়া কি বনাবা কৈ দিয়া? ৰিলছ বনাব বোলে। নাচিবা ন? ৰিলছ বনাব নে নাচিবা? হয় ন? নহ'ব, বিহু গানত নাচিবা। হ'ব, হ'ব, চেৰেংকৈ লাগিলে নাচিব বোলে, গতিকে মই এতিয়া ইহঁতক ৰিলছটো বনাই লওঁ। এইজনী আমাৰ দেহী, দেখিছেনে? তাই থিয় ডঙা দিছে আৰু এইফালে তাই মুনুক ককাকৰ কোচত উঠিব নিদিয়ে, একদম নিজে চুঁচৰি আহি ককাকৰ কোচত উঠিছেহি। এখোজ দুখোজ খোজ কাঢ়িছে আৰু তাই। মোৰ এই ভিডিঅ'টো দিয়া দুদিনমান দেৰি হ'ল, কাৰণ মই ঘৰৰ পৰা উভতি আহিও মাছখোৱা ঘৰ পাই গ'লোহি। তাৰ পাছতহে ভিডিঅ'টো দিছোঁ, কিছুমান বিশেষ অসুবিধাৰ কাৰণে। গতিকে এনেদৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব।